নমস্কাৰ বন্ধুসকল, কাৰ ইনফো আছামৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ কোকৰাঝাৰ। গোটেই ট্ৰিপটো আপোনালোকক দেখুৱাম। আৰু আজি লগত আছে হিমাংশু আছে। আজি হিমাংশুৰ লগত গৈ আছোঁ কোকৰাঝাৰ। গোটেইটো দেখাই আছোঁ আপোনালোকক। যোৱাটো ঠিক কৰিলোৱেই যিহেতু কৃষ্ণক চিন্তি ওলালোঁ ঘৰৰ পৰা। বন্ধুসকল গৈ আছোঁ কোকৰাঝাৰ আৰু বাজিল এতিয়া প্ৰায় 10:30। তো কিমান সময় লাগে, কেইটা বজাত আমি গৈ পাওঁ, এনেও লাহে লাহে যাম বাৰু, তথাপিও দেখাই আছোঁ কিমান সময়ত আমি গৈ পাওঁ। গোটেইখিনি ডিটেইলছ দি আছোঁ। আৰু তেজপুৰৰ পৰা কোকৰাঝাৰ যাওঁতে দুটা ৰাস্তা দি যাব পাৰি। এটা মঙলদৈ হৈ আৰু এটা আপোনাৰ তামোলপুৰ হৈ যাব পাৰি। তামোলপুৰ হৈ যোৱা ৰাস্তাটো তেজপুৰৰ পৰা আহিলে আপুনি ৰৌতাৰ পৰা সোমাই যাব লাগিব। ৰৌতাৰ পৰা সোমাই গ'লে সেইটো ৰাস্তা তামোলপুৰ হৈ আপুনি ৰঙিয়া ওলাব আৰু ৰঙিয়াতেই আপুনি 4 লেন হাইৱেত ধৰিব পাৰিব। গতিকে আমি যাম তামোলপুৰৰ ফালেদি। গতিকে দেখুৱাই আছোঁ এই ভিডিঅ'ত, চাই থাকক আমাৰ সৈতে। লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু যি আছে চব কৰি দিয়ক। বেল চেল কিবা কিবি আছে এইবিলাক পূৰা দাম ধুম টিপি দিয়ক আৰু আমাৰ লগত বলক। মোৰ প্ৰিয় কামবোৰৰ ভিতৰত গাড়ী চলোৱাটোও পৰে। গাড়ী চলাই আচলতে বহুত ভাল পাওঁ। মোৰ দৰে আৰু কোনে কোনে গাড়ী চলাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আহি পাই গ'লোঁ ওদালগুৰি। আৰু ওদালগুৰিৰ পৰা আমি এতিয়া যাম ৰাইট ছাইডত। আমি ওদালগুৰিৰ পৰা ৰাইট ছাইডত গ'লে এতিয়া তামোলপুৰৰ ৰাস্তাটো পাম। দেখাই আছোঁ। আহি পালোঁ ওদালগুৰি। পাৰ হৈ আহি আমি প্ৰায় পানেৰী পাবলৈ হৈছে। এইটো ছাইডে তামোলপুৰ যাব, এইটো ছাইডে মঙলদৈ যাব। অৰ্থাৎ আমাৰ ৰাইট ছাইডৰ ৰাস্তাত গ'লে তামোলপুৰ আৰু লেফ্ট ছাইডে ডাইৰেক্ট মঙলদৈ যাব পাৰি। আৰু এইটো হৈছে পানেৰী। আৰু ইয়াত চিধা চিধিকৈ দেখিব পানেৰী পুলিচ ষ্টেচনটো আছে। এই পুলিচ ষ্টেচনটোৰ যোনটো পুলিচ পইণ্ট হয়, সেই পুলিচ পইণ্টৰ পৰা ৰাইটত সোমাই গ'লে তামোলপুৰ পাব। আৰু ওদালগুৰি হৈ কোকৰাঝাৰ যোৱা ৰাস্তাটো এইটোৱে হয়। এতিয়া আমি ঘূৰিলোঁ ৰাইটত আৰু এইটো চিধা চিধিকৈ গ'লে এইফালে আমি তামোলপুৰ পাম। আৰু ডাঙৰ নহয় পানেৰীখন। আৰু এইফালৰ ৰাস্তাবিলাকতো সঁচাকৈ একদম তামাম বঢ়িয়া। আৰু কি কোৱা হিমাংশু, ৰাস্তা কেনেকুৱা পোৱা এইফালৰ? ৰাস্তা বঢ়িয়া, মজা ন? মজা। সেউজীয়া কেনেকুৱা লাগে? সেউজীয়া বহুতেই বেছি আমাৰ সেইফালতকৈ। আচ্ছা, সেউজীয়ালৈ কবিতা লিখা নেকি কেতিয়াবা? বাৰু লিখিলে পানীৰ ৰাস্তাত আহিবা, তামোলপুৰ ৰাস্তাত আহিবা, সেউজীয়ালৈ কবিতা লিখিব পাৰিবা। ৰাস্তাৰ কিনাৰত বহি কবিতা লিখি থাকিলেই হ'ল। বহুত ভাল লাগে আচলতে এই ৰাস্তাটো। আৰু এনেকৈয়ে চিধা চিধিকৈ আমি গৈ থাকিম। কিমানটা বাজে যাই পাওঁতে নাজানো। আৰু আগফালে ইয়াৰ নেই নেভেলি দুলহান অল্টো, লৰ্ড অল্টো। চাচাজি তো আহি পূৰা তামোলপুৰ পাব হৈছে। আৰু এয়া চাওক কি ধুনীয়া পৰিৱেশ, দুয়োফালে বাগান। এইটো চাইডে বাগান, এই সেউজীয়াৰ মাজত এইটো চাইডে দেখিছে ইমান ধুনীয়াকৈ বাগান।
কোৱা কেনেকুৱা লাগিছে জেগাটো হিমাংশু কিমান বঢ়িয়া বহুত বঢ়িয়া কিমান বঢ়িয়া কোৱা কিমান বঢ়িয়া জেগা কেনেকুৱা লাগিছে চাওকচোন চাইকেলখন ক'ত বহি চলাইছে। চাওক কি সুন্দৰ পৰিৱেশ আৰু এয়া লাইন লাইনকৈ এয়া কিহৰ গছ গম পাইছেনে নাহৰৰ গছ এয়া নাহৰৰ গছ একেবাৰে লাইন লাইনকৈ ৰোৱা আছে তাৰ পিছফালে এয়া বাগান আৰু ইফালেও বাগান নাহৰৰ গছ একদম সুন্দৰ পৰিৱেশ পুৰা হাৱা ফ্ৰেছ নাই সেইটো লগাই দিছোঁ তামোলপুৰ পাওঁ আৰু গতিকে দেখাই থাকিম আজিৰ এই ব্লগত চাই থাকক আমাৰ সৈতে কাৰেণ্ট আছাম অকল জাষ্ট বাৰ ৰিভাৰখন পাৰ কৰি আহিছোঁ আৰু বাৰ ৰিভাৰখন পাৰ কৰিয়ে যিখন বাগান আছে সেই বাগানখনত ৰাতি বিয়লি অকণমান সাৱধানে থাকিব কাৰণ এইখিনি জেগা দি হাতী অহা যোৱা কৰে যদি কোনোবা দিনা আপোনাৰ ভাগ্য বেয়া থাকে হাতীও পাব পাৰে গতিকে এইখিনি জেগা অকণমান চাই চিতি চলাব দুয়োফালে বাগান তেজপুৰৰ ফালৰ পৰা আহিলে অৰ্থাৎ ওদালগুৰিৰ ফালৰ পৰা আহিলে বাৰ নদীখন পাৰ কৰিয়ে যিখন বাগান পোৱা যায় সেই বাগানখন এইখনেই দেখিছে দুয়ো চাইডে বাগানেই আছে আৰু ইয়াতে হাতী অহা যোৱা কৰে হাতী এই পাই গ'লোঁ মটঙা চক এইটো মটঙা চক বুলি কয় সৰু চেণ্টাৰ এটা আৰু এই চেণ্টাৰটোৰ পৰা চিধাও যাব পাৰি কিন্তু আমি যাম ৰঙিয়া হৈ গতিকে আমি লেফ্ট ছাইডে যাব লাগিব আৰু আমি এতিয়া লেফ্ট ছাইডে সোমাই যাম মটঙা চকৰ পৰা ৰঙিয়া অভিমুখে এইটো সোমাই দিলোঁ এতিয়া আমি এই ৰাস্তাটো দি গৈ থাকিলে পাম ৰঙিয়া চিধা গ'লেও পালোঁ হয় আমি বাৰী হৈ ওলালোঁ হয় আমি ডাইৰেক্টলি কিন্তু সেই ৰাস্তাটো কেতিয়াবা ভাল থাকে কেতিয়াবা বেয়া থাকে আৰু বহুত দিন যিহেতু মই যোৱা নাই গতিকে সেই ৰাস্তাটোৰে নাযাওঁ আজি পুৰণা ৰাস্তা আমি যোনটো দি সদায় অহা যোৱা কৰোঁ সেই ৰাস্তাটো দিয়ে যাবলৈ ওলালোঁ মটঙা চকৰ পৰা যোনটো বাওঁফালে কাটি যোনটো ৰাস্তা যায় সেই ৰাস্তাটো দি গৈ আছোঁ পাৰ হৈ আহি এয়া উঠিছোঁ হাইৱেত এতিয়া চিদ্ধি হাইৱে দি গৈ আছোঁ কোকৰাঝাৰলৈ বুলি ফ'ৰলেন ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ হিমাংশু চলাবা নেকি অলপ আহোঁতে চলাম হা আহোঁতে চলাম এতিয়াই চলোৱা নালাগে এতিয়া ভৰিকেইটা বিষাই আছে আচ্ছা অকণ চলোৱা দে কিমান মোবাইল দিবা আৰু হা অলপ চলাই লওঁ মই অলপ আগত চলাম কিবা এটা খাই লওঁ তাৰপিছত পেট পূজাটো কৰি লওঁ আচ্ছা আচ্ছা ভোকৰ কাৰণে চলাব নোৱাৰে ন এতিয়া চলাব নোৱাৰোঁ পেট পূজা কৰি ভোকৰ কাৰণে সি এতিয়া চলাব নোৱাৰে অলপ পিছত সি চলাব ৰাস্তাত একেবাৰে ভিডিঅ' কৰা হোৱা নাই আৰু আহি ডাইৰেক্ট বঙাইগাঁও জিলা সোমাই গ'লোঁ আমি এতিয়া আছোঁ বঙাইগাঁও জিলাত এক সুন্দৰ পৰিৱেশ ধুনীয়া এয়া ৰাস্তাৰ মাজে মাজে কিবা লগাই আছে গছ লগাই আছে সুন্দৰ পৰিৱেশ আৰু এয়া বঙাইগাঁও জিলা সুন্দৰ আৰু আজি ড্ৰাইভাৰ যোনজন আনিছোঁ এই হিমাংশু বোলাজন তেতিয়াৰ পৰা টোপনিয়ে মাৰি আছে মই চলাই আছোঁ সি টোপনি মাৰি আছে সেইটো কিন্তু বহুত বেয়া হৈছে এইটো ভাগৰ লাগিলে তাৰ অলপ দূৰ চলালে মানে কি ক'ব আৰু যি নহওক ভিডিঅ'টো আৰম্ভ কৰিলোঁ এখন নতুন ব্ৰিজ দেখাম এই ব্ৰিজখন নতুনকৈ বনোৱা হৈছে আৰু চাওকচোন কিমান ধুনীয়া লাগে এই ব্ৰিজখন তেজপুৰৰ ফালৰ পৰা আহিলে আৰু বঙাইগাঁও জিলা সোমাই এই ব্ৰিজখন আৰম্ভ হৈছে এইখন চাওক দেখিলেনে কিমান ধুনীয়া এখন ব্ৰিজ বনাই দিছে আৰু এই ব্ৰিজখন সঁচাকৈয়ে বহুত ভাল লাগে দেখি
বন্ধুসকল কোনোবাই যদি এই ব্ৰিজখন থকা জেগাখিনিৰ নাম জানে কমেণ্ট কৰি জনাবচোন। এয়া আৰু এনেকৈ আগুৱাই গৈ আছোঁ। বহুত দেৰি হ'ল, ৰাস্তাত একচুৱেলি বহু জেগাত ৰখা হ'ল, বহুত দেৰি হৈ গৈছে। এতিয়াও আৰু কোকৰাঝাৰলৈ বহুতখিনি দূৰ আছে, বঙাইগাঁও পোৱাই নাই। চাওক কিমান দেৰি হয় কোকৰাঝাৰ পাওঁতে, আপোনালোকক দেখুৱাম। গতিকে চাই থাকক আমাৰ সৈতে। এই ৰাস্তাটোকে চাওক আৰু ধুনীয়া ৰাস্তা, প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰক আমাৰ সৈতে। ৰ'দ দিছে বাৰু এতিয়া, আগতে ইমান ৰ'দ দিয়া নাছিলে। আমি ঘৰৰ পৰা ওলাওঁতেতো দবা পিটা বৰষুণ আছিলে, আৰু এতিয়া বঙাইগাঁও আহি পাইছোঁ, ৰ'দ দিছে। আৰু আগফালে এয়া ট্ৰেইনৰ তেলৰ টেংকাৰ যাইতা আছে। আৰু এয়া চাওকচোন কি একদম পুৰা চিধা চিধি ৰাস্তা, কি ধুনীয়া। ৱাও, জাষ্ট লুকিং লাইক এ ৱাও, চ' বিউটিফুল। এই বঙাইগাঁও পালোঁ, বঙাইগাঁও টাউন নোসোমাও বাৰু, এয়া বাইপাছ ওলাই যাম এতিয়া। সন্ধিয়াও লাগিব হ'ল, বহুত দেৰি হৈ গ'ল আজি, কিন্তু উপায় নাই আৰু। আন্ধাৰ লাগিছে, কিন্তু একচুৱেলত আন্ধাৰ হোৱা নাই, বৰষুণ দিওঁ দিওঁ কৰিছে তাৰ কাৰণে। এইফালে দেখিছে দূৰৰ ফালে, কিন্তু এতিয়াও আকাশ পোহৰ হৈ আছে, কিন্তু আমাৰ এইখিনি জেগা আন্ধাৰ হৈ আছে। এই হিমাংশু আজি ভাবি আছে ছোৱালীজনী কেতিয়া চাবলৈ পাম, তাকে চিন্তা কৰি আছে। মোৰ ছোৱালী চাব আহিছিলোঁ আজি। তাৰ ছোৱালী চাব আহিছোঁ, গতিকে কেতিয়া ছোৱালীজনী চাব পাম তাকে ভাবি আছে সি। বহুত চিন্তা তাৰ। ৰাতিপুৱাৰ পৰা আহি আছে, ৰাতিপুৱাৰ পৰা আহিয়ে আছোঁ, নাই পোৱা এতিয়ালৈ। একো নাই গাইজ, ছোৱালী চাব গৈ আছোঁ, চাম আৰু ফিক্স কৰি যাম একদম। ডাইৰেক্ট বিয়াত আহিব পাব আপোনালোকে, ডাইৰেক্ট ট্ৰেইনত। এনেকৈ গাড়ী লৈ বহুত কষ্ট হয়, নোৱাৰি, দিগদাৰ হয়। দৰা হেলিকপ্টাৰত আহিব, আৰু মানুহবিলাক ট্ৰেইনত আহিব, খৰচ কম হ'ব অঁ, আৰু আৰামদায়ক হ'ব। অঁ। এখন হোটেল হিমালয়া বঙাইগাঁৱৰ। একো নাই, হিমালয়ত থাকিব আৰু আহিলে ৰেষ্ট হ'ব। উঠিব আহিবিচোন কোনোবা দিনা, টাইম নাই বুলি কৈ দিম, গম পাবি চিধা কথা। গোটেই ধূলি কৰি দিছে, তাৰমানে কি ঘৰৰ পৰা মেকআপ কৰি অহা নাছিলোঁ না, সেইকাৰণে বঙাইগাঁৱত পূৰা মেকআপটো কৰি দিছে। এইফালৰ পৰা ওলাইছে আকৌ সূৰ্যটো, আন্ধাৰ হোৱা নাই তাৰমানে। কিডাল দেখিছেনে, কি এইটো এই লোহাৰ যে ডাঙৰ, সেইটো ইউক্ৰেইনৰ পৰা অনা ক্ৰেং, সেইখন দেখিছে কিমান ডাঙৰ। এয়া এই ডাইৰেক্ট ইউক্ৰেইনৰ পৰা আনিছিলোঁ, এখন ইয়াতে থৈ দিছোঁ, এতিয়া ভাড়াত দিছোঁ গাইছ। ছোৱালী চাইহে আজি ঘূৰি নাও, থাকি আহিম ছোৱালী চাম তো ছোৱালী চাম। বঙাইগাঁও নে কোকৰাঝাৰ? এই কোকৰাঝাৰত দোকানত বঙাইগাঁও ছোৱালী আৰু নিনো, এজনী নিলো না, আৰু এখন কিলো গ'ল শিলৰ গাড়ী পাৰ কৰিব লাগে। আৰু কিমান টাইম লাগিব আমাৰ? চব শিলৰ গাড়ী যেতিয়াই দেখে, ডাম্পাৰত যদি শিল দেখিছে লগে লগে এনেকৈ আগফালে বাইক দি ওলাই যাব লাগে। কাহাছে আতে তো শিলৰ গাড়ী পিছে পিছে কেতিয়াও নাযাব। সৰু গাড়ীখনৰ গ্লাছ ফাটা, দুটা জেগাত ফাটা আছে, অকল সেই ডাম্পাৰৰ পৰা শিল পৰি ফাটিছিলে। গতিকে শিলৰ গাড়ীৰ পাছে পাছে কেতিয়াও নাযাব, নহ'লে আপোনাৰ হৈ যাব লোকচান। গেছ গোন্ধাইছে, খিৰিকি চিৰিকি খুলি দিওঁ নেকি, গাড়ীৰ ভিতৰত যিখিনি সোমাই সেইখিনি লৈ যাম ঘৰত, চিলিণ্ডাৰত ভৰাই থ'ম। খৰচা কমিব, ৰন্ধন গেছৰ দাম বাঢ়িছে ন। অঁ, আগতে আমাৰ সেই চিৰাজুলিটো তেজপুৰ ৰাস্তাটো বনাওক আগতে, সেইটো বনাই দিম বাৰু মই, চিন্তা কৰিব নালাগে। এতিয়া বহুত ধূলি হে গাইছ, উপায় নেহি হে। গ্লাছটো বন্ধ আছে, আপুনি ধূলি ক'ত পালে? এইটো বাহিৰৰ পৰা ওলা কৰি থোৱা আছে। বাহ, পাৰ হৈ গৈছে ফৰ্চুনাৰ, আৰু খিৰিকীৰে সেইখন যিখন দেখি আছে গেটখন, সেইখন হৈছে ঢালিগাঁৱত থকা বঙাইগাঁও ৰিফাইনাৰীৰ টাউনশ্বিপ। বহুত জেগা দেখালোঁ আপোনালোকক আজি। এই ভিডিঅ' আৰু আমাৰ 20-25টা ভিউ পাওঁ, তথাপিও বনাই থাকোঁ আৰু আপোনালোকৰ কাৰণে। কিবা এটা চাওঁ, দেখাওঁ, দেখাখিনিয়েতো আৰু তাতে কমেণ্ট মাৰিব ভাল জেগাখিনি দেখাইছা, সেইবিলাক আমি চায়ে থাকোঁ বুলি। তথাপিও নেদেখাখিনিৰ কাৰণে দিছোঁ আৰু।
ৰাতিয়ে হৈ গ'ল আৰু কোকৰাঝাৰ বুলি ভাবিছিলোঁ একচুৱেলি লোকেশ্যনটো কোকৰাঝাৰ নহয় কোকৰাঝাৰৰ পৰা ভালেখিনি যাব লাগে গোসাই গাঁৱৰ ওচৰত আৰু সেয়া আন্ধাৰ হৈ গ'ল পূৰা আৰু আমি গৈ আছোঁ আৰু এনেকৈয়ে গৈ গৈ গন্তব্য স্থান পাওঁতে আমাৰ 7:30 বাজিল ইয়াৰ পাছত আৰু ভিডিঅ' কৰা নহ'ল ভাগৰো লাগিছিল অসহ্যও লাগিছিল অশান্তিও লাগিছিল পিঠিও বিষাইছিল আৰু যিন জেগাত আমি গৈছিলোঁ তাৰ পৰা শ্ৰীৰামপুৰ 10 কিলোমিটাৰহে মাত্ৰ বাকী থাকিল আচলতে আমি কোনটো ঠাইলৈ গৈছিলোঁ সেয়া দেখুৱাম ইয়াৰ পাছৰটো ভিডিঅ'ত গতিকে পাছৰটো ভিডিঅ' চাবলৈ একেবাৰে নাপাহৰিব 2 এদিনতে সেইটোও মই পষ্ট কৰিম আৰু ভিডিঅ'টি যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ